নমস্কাৰ বন্ধুসকল, মোৰ এই এনকে টাক আছাম ইউটিউব চেনেলটিলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ এটি ইনফৰ্মেটিভ ভিডিঅ'ৰ সৈতে। আজি আমি কথা পাতিবলৈ ওলাইছোঁ প্ৰধানমন্ত্ৰী আৱাস গৃহৰ বিষয়ে। প্ৰধানমন্ত্ৰী আৱাস গৃহ যিসকল লোকৰ নেকি নতুনকৈ আহিছে গৃহবোৰ, তেওঁলোকৰ নামবোৰ কেনেকৈ চাব আৰু তেওঁলোকে কেতিয়া পইচা পাব, কিমান তাৰিখে পইচা পাইছে, কিমান তাৰিখে কোনটো কিস্তি সোমাব, 1 নম্বৰ কিস্তিটো কেতিয়া সোমাইছে, 2 নম্বৰ কিস্তিটো কেতিয়া সোমাব, এইবোৰ কেনেকৈ চেক কৰিব আপোনালোকে। গতিকে মই আপোনালোকক আজি দেখুৱাই দিম কেনেকৈ চেক কৰিব লাগে। ঘৰতে বহি আপোনালোকে ক'লৈ নোযোৱাকৈ আপোনালোকে সম্পূৰ্ণ ঘৰতে বহি মোবাইলৰ সহায়ত চেক কৰি চাব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ। গতিকে বলক মোবাইল স্ক্ৰীনলৈ আপোনালোকৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। মোৰ যিহেতু ক্ৰম ব্ৰাউজাৰ আছে, মই ক্ৰম ব্ৰাউজাৰটো অপেন কৰি লৈছোঁ। ক্ৰম ব্ৰাউজাৰটো অপেন কৰি লৈ গুগলত যাব, যাই পেলাই ইয়াত লিখি দিব rh-reporting.nic.in। তাৰপিছত আপোনালোকে চাৰ্চ কৰি দিব। ইয়াতে যিটো লিংক আহিছে একদম প্ৰথমতে ওপৰত, সেই লিংকটোত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত ইয়াতে লেফ্ট চাইডে কৰ্নাৰত যিটো অপশ্যন আছে হোম বুলি, সেই হোম অপশ্যনটো আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত ৰাইট চাইডে যিটো 3 কৰ্নাৰ দেখিছে আপোনালোকে, 3ডাল আঁচ দেখাইছে, তাত আপোনালোকে ক্লিক কৰি দিব। ইয়াতে 2 নম্বৰ অপশ্যনটোত আৱাস অফ বুলি আছে, আৱাস অফত ক্লিক কৰি দিব। তাৰপিছত ইয়াতে কেইটামান অপশ্যন আহিব, ডাটা এণ্ট্ৰি, ৰিপৰ্ট। ইয়াতে যিটো 2 নম্বৰ অপশ্যন আছে ৰিপৰ্ট বুলি, সেই ৰিপৰ্ট অপশ্যনটো ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ ইণ্টাৰফেচটো এনেকৈ আহিব। নেক্সট পেজটো আপোনালোকে তললৈ যাই থাকিব, তললৈ যাই থাকিব। একদম শেষৰ ফালে চাব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন বুলি ইয়াত লিখা আছে অপশ্যন এটা, সেই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত ইয়াতে আপোনালোকৰ ষ্টেটখন চিলেক্ট কৰিব লাগিব, ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব, ব্লক চিলেক্ট কৰিব লাগিব, পঞ্চায়ত চিলেক্ট কৰিব লাগিব। মই চিলেক্ট কৰি দেখাই দি আছোঁ আপোনালোকক। ইয়াতে মই চিলেক্ট কৰি লৈছোঁ ষ্টেটখন, যিহেতু আমাৰ অসম, মই অসমটো চিলেক্ট কৰি লৈছোঁ। তাৰপিছত আপোনালোকে চিলেক্ট কৰিব লাগিব ডিষ্ট্ৰিক্টখন, মোৰ যিহেতু বজালী, মই বজালীখন চিলেক্ট কৰি লৈছোঁ। তাৰপিছত ইয়াতে চিলেক্ট কৰিব লাগিব ব্লক, আপোনালোকৰ নিজৰ ব্লকখন ইয়াত চিলেক্ট কৰি ল'ব। মই বজালীটো চিলেক্ট কৰি লৈছোঁ। তাৰপিছত ইয়াতে আপোনালোকৰ পঞ্চায়তখন চিলেক্ট কৰি ল'ব নিজৰ। মোৰখন বন্ধ হৈ ধৰণে মই চিলেক্ট কৰি লৈছোঁ ইয়াতে। তাৰপিছত ইয়াতে আপোনালোকে চনটো চিলেক্ট কৰি ল'ব, 2021-22 একেবাৰে শেষৰ আগৰটো। তাৰপিছত ইয়াতে আপোনালোকে যিটো প্ৰথমতে অপশ্যন আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, সেইটোত আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপিছত তলত আপোনালোকে কেপচা কোডটো বহুৱাই দিব। মোৰ ইয়াত 19+80 আছে, আপোনালোকৰ তাত বেলেগ থাকিব, প্ৰত্যেকজনৰ মোবাইলতে বেলেগ থাকিব এই কেপচা কোডটো। মই ইয়াতে বহাই লৈছোঁ। তাৰপিছত ছাবমিটত ক্লিক কৰি দিব। তাৰপিছত এনেকৈ আপোনালোকে তলৰ ফালে আহিব, ইয়াতে নামবোৰ আহিব, কিন্তু ইয়াতে সকলোবোৰ নাম নাহে, এনেকৈ চোৱাটো সম্ভৱ নহয়। গতিকে আপোনালোকে ইয়াত চাওক, 2টা অপশ্যন আছে ইয়াত, ডাউনলোড এক্সেল আৰু ডাউনলোড PDF বুলি। ইয়াতে আপোনালোকে 2টা ডাউনলোড কৰিব পাৰে, কিন্তু মই ৰিকমেণ্ড কৰিম ডাউনলোড PDFটো ডাউনলোড কৰিলে বেছি সুবিধাজনক হ'ব। এনেকৈ ক্লিক কৰি দিব। ইয়াত ডাউনলোড এগেইন বুলি আহিছে মোৰ ইয়াত, কিন্তু মই আগতে ডাউনলোড কৰি ৰাখিছোঁ কাৰণে এগেইন বুলি আহিছে। আপোনালোকৰ তাত এগেইন বুলি নাহে, ডাউনলোড বুলি থাকিব অকল। ডাউনলোডত ক্লিক কৰি দিব, আপোনালোকে ডাউনলোড হৈ যাব। এনেকৈ ডাউনলোড হোৱাৰ পিছত অট'মেটিকেলি 2টা অপশ্যন দেখুৱাই দিব। ইয়াতে আপোনালোকে PDFটো চিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াতে PDFটো অ'পেন হৈ যোৱাৰ পিছত আপোনালোকে ইয়াতে দেখিব পাব নামবোৰ। ইয়াতে এনেকৈ নাম থাকিব, ID নাম্বাৰ থাকিব, 1,30,000 টকাৰ ঘৰ এইটো তাতে দেখুৱাই দিছে। কোনজন ব্যক্তিৰ
কিমানটা কিস্তি সোমাইছে, এটা কিস্তি সোমাইছে নে দুটা কিস্তি সোমাইছে ইয়াতে থাকিব লিখা। আৰু কিমান তাৰিখে আপোনালোকৰ কিস্তিৰ ধনটো সোমাইছে পইচাটো সেইটো থাকিব। আৰু আপোনালোকে কেতিয়ালৈ 2 নম্বৰ কিস্তি পাব বা 3 নম্বৰ কিস্তি কেতিয়ালৈ পাব সকলোবোৰ ইয়াতে চাব পাৰিব। আৰু ইচ্ছা কৰিলে আপোনালোকে যদি নামটো বিচাৰি নাপায়, ইয়াতে বহুত নাম আছেতো ইয়াত, গতিকে আপোনালোকে ওপৰত নামটো চাৰ্চ কৰি পেলাইও চাব পাৰিব। এনেকৈ নামটো চাৰ্চ কৰি দিব। মই এটা নাম চাৰ্চ কৰি দেখুৱাই দি আছোঁ আপোনালোকক। নামটো চাৰ্চ কৰাৰ পাছত এনেকৈ হাইলাইট কৰি দেখুৱাই দিব আপোনালোকক লাল চিনেৰে। তো এনেকৈ চাব পাৰিব আপোনালোকে। শিকিলে বুজিলে চবখিনি। গতিকে আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা বেল আইকনটো দবাই ৰাখিব। ধন্যবাদ।